हेलो फ्रेंड्स वेलकम टू माय यूट्यूब चैनल। बहुत दिन पिछत आपलोक मैं लग पालो आज फ्रेंड्स आज आमार गाँवर शिमलतला रंगाली बिहू सम्मिलनर 3 दिना कार्यसूचीरे आजिर आरम्भणि हब। आज 11 मे 11, 12, 13 मे এই 3 দিনা कार्यसूची। आमार এই बिहुखन स्वर्गीय गुरुप्रसाद दासदेवे प्रथम इते आनिছিলে। আজি সেনেকৈ লাহে লাহে आमार बिहुखনৰ ৭৫তম মহাৰাজত জয়ন্তী বৰ্ষ আজি আমি পালন কৰিম। সেয়েহে মই আপোনালোকক গোটেই কাৰ্যসূচীখিনি দেখাই যাম। আজি প্ৰথম কাৰ্যসূচী আছে। প্ৰথমতে বৰগীত প্ৰতিযোগিতা, তাৰপিছত আছে ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা, লোকগীত প্ৰতিযোগিতা, একাংকিতা নাটক, জেং বিহু প্ৰতিযোগিতা, হাজং নৃত্য প্ৰতিযোগিতা, গোৱালপৰীয়া লোকগীত প্ৰতিযোগিতা আৰু কামৰূপীয়া লোকগীত প্ৰতিযোগিতা আৰু লোকগীত বিভিন্ন ধৰণৰ গীতৰ আজি প্ৰতিযোগিতা আছে। আজি আমাৰ এটা ভাল লগা সময়, বহুতখিনি ভাল লগা সময়। আপোনালোকক মই অনুষ্ঠানখিনি দেখাই যাম, আপুনি চাই যাব। আৰু কালি হ'ল 12 মে। কালি আমাৰ সৌদ অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতা। বহুত দূৰ দূৰণিৰ পৰা অসমৰ চুকে কোণৰ ঠাইৰ পৰা বিহু পাতি আহিব। শিৱসাগৰ, যোৰহাট, গোলাঘাট, ধেমাজি প্ৰায়ভাগ ঠাইৰে প্ৰতিযোগীসকল আহিব। বহুতখিনি ভাল লাগিব। আপোনালোকক মই সেয়াও দেখাই যাম। আৰু অন্তিম দিনা 13 মে তাৰিখে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী, শ্ৰেষ্ঠ কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালী গীতৰ খৰাই প্ৰিয়ংকা ভৰালী আমাৰ ইয়াতে আহিব গীত পৰিৱেশন কৰিবলৈ। সেয়েহে মোৰ ভিডিঅ'টো শেষলৈকে চাই যাব। ধন্যবাদ। তেনেহ'লে আমি যাওঁ। থেংক ইউ। আজি ৭৫তম শিমলতলাৰ ডাঙৰ এটা বিহু। আমি তেতিয়ালৈকে আমি বিয়া হোৱা নাছিলোঁ, কিন্তু আজি আজি এটা বিহু দেখিব বহুত বহুত ভাল লাগি আছে মনত। ধন্যবাদ। ধন্যবাদ। ফ্ৰেণ্ডছ আমি আহি পালোঁ বিহুতলী। এয়া চাওক মুখ্য দুৱাৰখন। ইয়াৰে কি ধুনীয়াকৈ সুন্দৰকৈ বনাইছে, ভাল লাগিছে। আৰু ইয়াত কোনে কিমান ডাটাবিলাক দিছে সেইবিলাকৰ নাম দিয়া আছে ধুনীয়াকৈ। আৰু ইয়াতে ধুনীয়াকৈ এখন ডাঙৰ জাপি বনোৱা আছে, চাব পাৰে। মাননীয় ৰাজীৱ দাস, মনোজ হাজৰিকা আৰু ফ্ৰেণ্ডছ এয়া আমাৰ শিমলতলা ৰঙালী বিহু সন্মিলনৰ সভাপতি ডক্টৰ কুশল হাজৰিকা দেৱে মুখ্য দুৱাৰ মুকলি কৰি আছে, আপোনালোকে চাব পাৰে। আৰু ফ্ৰেণ্ডছ এয়া সমবেত সংগীত পৰিৱেশন। এখন ধাৰাবাহিক নাটক প্ৰচাৰ হৈছিল। নাটকখনৰ নাম গোবৰ্ধন চৰিত। আপোনালোকে সকলোৱে জানে প্ৰখ্যাত ফ্ৰেণ্ডছ আমি আহিলোঁ ওলাই তাৰ পৰা। ফ্ৰেণ্ডছ আৰু বহুত আছিলে, বৰগীত আছিলে, লোকগীত আছিলে, ভূপেন্দ্ৰ সংগীত আছিলে, নাটক আছিলে। আমি নাচালোঁ দিয়ক, ৰাতি হৈ গ'ল, 2:15 হৈ গ'ল। এতিয়া আমি ঘৰলৈ যাওঁ আৰু অহাকালি লগ পাম 12 মে সৌদ অসম ভিত্তিক মুকলি বিহু প্ৰতিযোগিতা। ধন্যবাদ।
ভিডিঅ'টো যদি ভাল পাল লাইক কৰিব আৰু নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰিব। থেংক ইউ এণ্ড বাই বাই।